হেল্ল' বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল লটাছ মিক্সাৰ এন জি কে টেবললৈ। আজি দেখুৱাম অসমৰ SI মানে এতিয়া আহি থকা SI আছাম পুলিচৰ কেনেকুৱা এপ্লাই কৰিব লাগে সবিশেষ জনাম। ভিডিঅ'টি অলপ স্কিপ নকৰিব, কৰি থাকক। প্ৰথমেই যাব লাগিব www.assamcareer.com মাৰিব গুগলত এনি ব্ৰাউজাৰ assamcareer.com ব্ৰাউজাৰত টাইপ কৰি মাৰি দিব আৰু তাৰপিছত assamcareer.com ফাৰ্ষ্ট অফিচিয়েল ৱেবছাইটত ক্লিক কৰিব। এণ্ড দেন তাৰপিছত স্ক্ৰল কৰিব, এনেকুৱা ইণ্টাৰফেচ আহিব। তাৰপিছত স্ক্ৰল কৰিব, স্ক্ৰল ডাউন কৰিব। তাৰপিছত আহি গৈছে তিনিটা আহিছে, এটা আছাম কমাণ্ডো বেটেলিয়ন, এটা আছাম পুলিচ কনষ্টেবল ৰিক্ৰুইটমেণ্ট আৰু এইটো লাষ্টটো 3 নম্বৰটো আছাম পুলিচ SR ৰিক্ৰুইটমেণ্ট। আমি যিহেতু গ্ৰেজুৱেশ্যন এতিয়া ফাৰ্ষ্টতে SI প্ৰচেছটো দেখুৱাই দিওঁ কেনেকুৱা। যদি আগতে আছাম পুলিচৰ ID আছে মানে ৰেজিষ্টাৰ কৰা আছে, তেতিয়াহ'লে লগ ইনত মাৰি দিলে মানে লগ ইন ক্লিক কৰিলে হ'ব। আৰু যদি নতুন তেন্তে এই 3 নম্বৰ মানে নেক্সট ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰিব। ৰেজিষ্টাৰ অপশ্যনত ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচটোত ডিটেইলছবোৰ কেণ্ডিডেট নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ফোন নং, এক্সেট্ৰা এইবোৰ চব ভৰাই ল'ব। ফিল আপ কৰি লোৱাৰ পিছত ফিল আপ কৰি লোৱাৰ পিছত প্লিজ চেক অপশ্যনটো ক্লিক কৰিব। আৰু অপশ্যন ক্লিক কৰাৰ লগে লগে আপোনাৰ ৰেজিষ্টাৰ মোবাইলৰ এটা অপশ্যন যাব, মানে OTP যাব। OTPটো ইয়াত ইনক্লুড কৰি দিব। ইনক্লুড কৰাৰ পিছত ডেস্কটপ চাইজ কৰি ল'ব, তেতিয়া সুবিধা হয়। আৰু ইয়াত ছাকচেছ আহিলে এনেকুৱা ৰেজিষ্টাৰ নাম্বাৰ আহিব। এই ৰেজিষ্টাৰ নাম্বাৰটো আকৌ এবাৰ ৰেজিষ্টাৰ কৰিলে আৰু কৰিব নালাগে। আৰু পিছত যদি ভৱিষ্যতে কৰে তেন্তে এই ID টো লগ ইন কৰি দিলে হ'ব। অলপ অপেক্ষা কৰিব লাগিব, মানে যিহেতু নেটৱৰ্কৰ কথা আছেতো। দেন এনেকুৱা এটা ইণ্টাৰফেচ আহিব। তাৰপিছত ৰিকুইটমেণ্ট ID টো যিটো অলৰেডি ৰেজিষ্টাৰ কৰিছোঁ, সেই ID টো মাৰিব। যদি আগতে কৰা আছে তেন্তে সেইটো ইয়াত ইনক্লুড কৰি ল'ব। আৰু ফোন নম্বৰ, ৰেজিষ্টাৰ ফোন নম্বৰটো ক্লিক কৰিব। দেন ডেট অফ বাৰ্থটো ক্লিক কৰি লোৱাৰ পিছত এনেকুৱা এটা আকৌ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচখন এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এই ইণ্টাৰফেচৰ এইকেইটা চাব। ষ্টেপ 1ত কুৱেশ্যন কৰিব আপোনালোক যদি কিবা স্পৰ্টছ চাৰ্টিফিকেট, হোমগাৰ্ড চাৰ্টিফিকেট এনেকুৱা আছে নেকি। আৰু দ্বিতীয়টোত কি আছে, পষ্ট চিলেকশ্যন, কোনটো পষ্টত আপুনি এপ্লাই কৰিব বিচাৰে। দেন ষ্টেপ 3ত পষ্ট প্ৰিফাৰেঞ্চ, পষ্ট কোনটো প্ৰিফাৰেঞ্চ দিব। দেন ষ্টেপ 4ত আছে পাৰ্চনেল ডিটেইলছ। আৰু ষ্টেপ 5ত আছে একাডেমিক ডিটেইলছ। এইবোৰ দিয়াৰ পিছত আপুনি এনেকুৱা একনলেজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰিব।
আৰু গোটেইকেইটা এটা কৰিলে গোটেইকেইটা এনেদৰে প্ৰিণ্ট আউটটো ডাউনলোড কৰি থৈ দিব আৰু সময়ত উলিয়াই কম্পিউটাৰত উলিয়াই থৈ দিব আৰু এক্সামত লৈ গ'লে হৈ গ'ল এডমিট কাৰ্ডখনৰ সৈতে। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক আৰু ছাবস্ক্ৰাইব কৰিব